So welcome to new another vlog. সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমাৰ মাঘ বিহুৰ ভোজ খাব, গতিকে মই যাবলৈ ওলাইছোঁ আৰু গান বাজি আছে শুনিছে আপোনালোকে। তো ভিডিঅ'টো আপোনালোকে চাই থাকক কি হয়। হাই বুলি কৈ দিয়া। ভালনে খবৰ? এতিয়া কম্পিটিশ্যন পাতিম বুলি কৈছে। কম্পিটিশ্যন পানী পাৰ, তাৰপিছত ৰছী টনা আৰু মিউজিক চেয়াৰ, মানে 100 টকা মানে প্ৰাইজ, যোনে জিকে আৰু। এতিয়া মই আপোনালোকক দেখাম, এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, হ'ব এতিয়া। 1 2 3 go! Goal! Yoo-hoo-hoo! তো আপোনালোকে দেখিলে দুডাল ৰছী ছিগিলে আৰু কেডাল ছিগে ঠিক নাই আৰু। এই বোৱাৰী মানুহখিনি জিকিব এতিয়া চাগে, আকৌ টানিলে ছোৱালীখিনিয়ে। এই বোৱাৰীখিনি গ'ল। প্ৰদীপ্ত কেনে লাগিছে চাই? কেনে লাগিছে চাই? এয়া বৰ্তমান শাক চব্জিবোৰ ৰেডি কৰিছে আৰু এতিয়া বৰ্তমান খেলো হৈ আছে। এয়া মোৰ ভাগিনটো শুভম। চ' এইটো মোৰ ভাগিন হয়, ইয়াৰ চেনেল এটা আছে, আপোনালোকে চাবগৈ। মই ডেছক্ৰিপশ্যনত আপোনালোকে লিংকটো দি দিম। নামটো হয় শুভম ব্লগ। আৰু মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু সকলোকে ন। আগতে এটা ভিডিঅ' দিছিলোঁ মই সেইদিনাখনি, কালি দিছিলোঁ এটা ভিডিঅ', আপোনালোকে চাই সেইটো ভাল পালে আৰু এইটো ভিডিঅ' চাই সেইটো ভাল পাব বুলি আশা ৰাখিলোঁ। তো এতিয়া হৈ আছে মিউজিক চেয়াৰ কম্পিটিশ্যন। আগৰ যিখিনি ভিডিঅ' আছিলে মই নিদিলোঁ, কাৰণ বহুত দীঘলীয়া হৈ যাব, সেইকাৰণে এইখিনিকে দি দিলোঁ। তো ভিডিঅ'টো চাওক। তো এতিয়া চলি আছে টেকেলি ভঙা কম্পিটিশ্যন। টেকেলি দিয়া নাই যদিও ইয়াত টিং এটা পাতি দিয়া হৈছে, আৰু দুই এজনে মই দেখাম আৰু বেছি নেদেখাওঁ। এতিয়া মোৰ বাই গৈছে, টেকেলি ভাঙিব পাৰে নে নোৱাৰে ইহে জানে এতিয়া। আৰু চকুৱে যিহেতু দেখি নাপায়, সহজতে মাৰিবলৈ দিগদাৰ হয় টিংটোত, টেকেলিটোৰ। আৰু এতিয়া টিং বুলিয়ে কৈ দিছোঁ আৰু মই। তো এতিয়া গৈছে আমাৰ বৰমা, মাৰিব পাৰে নে নোৱাৰে আপোনালোকে টিংটোত চাই থাকক। আৰু যদি মাৰিব পাৰে, টিংটো ফালিব পাৰে, আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তো গৈ আছে এতিয়া, যদি মাৰিব পাৰে লাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো। এই মজা ফালি দিলে টিং একেবাৰে। ফিউ আৱাৰ্ছ লেটাৰ। এতিয়া সকলোৱে ভোজ খাবলৈ বহিছে। ভিডিঅ'টো চাই হয়তো আপোনালোকে ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ সকলোখিনি কৰি দিব। আৰু চেনেলটো যদি এতিয়ালৈকে নতুন হৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব, মই ৰিকুৱেষ্ট কৰিছোঁ, কাৰণ চেনেলটো আগবঢ়াই লৈ যাওক। আৰু ৰান্ধনে কি ভাগ কৰি আছা? হাঁহৰ মাংস তেল পানী বনাইছোঁ দেই। ভাগত কি পৰিলে? এয়া চানমুন দেই। চানমুন কেনেকুৱা লাগিছে? এতিয়া খাবা আৰু ন? সোৱাদটো কেনেকুৱা হয় আকৌ ন? ভালে লাগিব যেন লাগিছে। তাকে লগত হাঁহৰ মাংস আছে,
হয় নাই অঁ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰসে ভৰিল মইনা ৰঙে ৰসে ভৰিল ঐ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা বাইদেউ বুলি ক'ব আকৌ এই যাম বাইদেউ এই যাম বৈ বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল গছৰ ডালত খুলি চৰাৰ হিয়া ভঙা কান্দোন মইনা হিয়া ভঙা কান্দোন গছৰ তো আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি আছে সকলোখিনি কৰি দিব তো আজিলৈ বাই বাই